নমস্কাৰ বন্ধুসকল, আপোনালোকে সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেল দীপালীজ ব্লগত। বন্ধুসকল, আজি মই আপোনালোকৰ মাজলৈ চুজিৰ গোলাপ জামুনৰ ৰেচিপি এটি লৈ আহিছোঁ। বন্ধুসকল, আহকচোন চাওঁ মই এই ৰেচিপিটোৰ বাবে কি সামগ্ৰী ব্যৱহাৰ কৰিছোঁ। বন্ধুসকল, মই ইয়াৰ বাবে চুজি এবাটি লৈছোঁ আৰু সেই চুজি বাতিৰে মই আঢ়ৈ বাটি গাখীৰ লৈছোঁ আৰু পাউডাৰ গাখীৰ 2 চামুচ, 1 চামুচ ঘিউ, চেনি আৰু ৰিফাইন অইল আৰু ইলাইচি 3টামান। এতিয়া চাওঁ আহক মই ৰেচিপিটো কিদৰে বনালোঁ। মই প্ৰথমে চেনি চিৰাখিনি বনাই ল'ম। তাৰ বাবে গেছত চচটো পাতি দিলোঁ, 2 বাটি পানী দি ল'লোঁ, চেনিখিনি দি ল'লোঁ। এতিয়া লাহেকৈ চেনিখিনি গলিব দিম। গেছৰ ফ্লেমটো বঢ়াই দিলোঁ আৰু ইলাচি 3টা খুন্দি কিনে চেনি চিৰাটোত দি দিলোঁ। ইলাচিখিনি দিলে গোলাপ জামুনকেইটাৰ ভিতৰত ইলাচি গোন্ধটো সোমায়। বন্ধুসকল, এইদৰে লৰাই লৰাই মই চেনি চিৰাখিনি বনাই ল'ম। চেনি চিৰাখিনি 5 মিনিটমান উতলিব দিম। চেনি চিৰাখিনি উতলিব ধৰিছে, মই আৰু 5 মিনিটমান উতলিব দিম। হৈ গ'ল, মই এতিয়া চিৰাখিনি নমাই থ'ম। চুজিখিনি বনাবৰ কাৰণে মই গেছত কেৰাহীটো পাতি দিলোঁ। এতিয়া মই কেৰাহীত গাখীৰখিনি দি ল'ম। গাখীৰখিনি অকণমান কুহুমীয়া কুহুমীয়া গৰম হ'বলৈ দিম। এতিয়া মই চুজিখিনি দি ল'ম। বন্ধুসকল, চুজিখিনি একেবাৰে নিদিওঁ, লাহে লাহে তাকৰ তাকৰকৈ দিম আৰু এইদৰে চুজিখিনি লৰাই লৰাই মই সিজাই ল'ম। গাখীৰত একেবাৰে শুকান হোৱালৈকে সিজাম। বন্ধুসকল, এইদৰে মই চুজিখিনি লৰাই লৰাই কিনে সিজাই ল'ম। বন্ধুসকল, চুজিখিনি হৈ গ'ল। মই এতিয়া পাউডাৰ গাখীৰ 2 চামুচ দি কিনে আকৌ এবাৰ চুজিটো ভালকৈ মিলাই ল'ম। এইদৰে মই প্লেটত চুজিখিনি উলিয়াই ল'লোঁ। বন্ধুসকল, মই চুজিখিনি অকণমান সময় ঠাণ্ডা হ'বলৈ ৰাখি থ'ম। বন্ধুসকল, চুজিটো ঠাণ্ডা হ'ল। মই এতিয়া ইয়াত 1 চামুচ গাখীৰ দি ল'ম, পাউডাৰ গাখীৰ দি সানি ল'ম। মই চুজিটোক ভালদৰে আটা মাৰা নিচিনাকৈ ধুনীয়াকৈ কোমলকৈ সানি ল'ম, যাতে গোলাপ জামুনৰ বলকেইটা ধুনীয়াকৈ গোল গোল হয় আৰু নেফাটে। এতিয়া মই সৰু সৰুকৈ গোল গোল বনাই ল'ম, টুকুৰা টুকুৰি কৰি ল'ম। সৰু সৰুকৈ এটা বল বনাই ল'ম। বন্ধুসকল, গোলাপ জামুনৰ বলটো ধুনীয়াকৈ মিহি কোমল হ'ব লাগে, যাতে তেলত দিলে ফাটি ফাটি নাযায়। এইদৰে মই গোল গোল বল বনাই লৈছোঁ। গোটেইখিনি একেলগে বনাই ল'ম। এইদৰে মই গোল গোল গোটেইখিনি একেলগে বনাই ল'ম। এইখিনি বনাই ল'লোঁ গোটেইখিনি। এতিয়া মই কেৰাহীটো গেছত পাতি ল'লোঁ আৰু তাত তেল দি ল'লোঁ। এতিয়া গৰম হ'বলৈ দিম তেলখিনি। বন্ধুসকল, এতিয়া তেলটো গৰম হৈ গ'ল। এতিয়া মই এটা এটাকৈ চুজিৰ বলবোৰ দি দিম। আৰু এতিয়া মই ল' ফ্লেমত ভাজিম। লাহে লাহে লৰাব লাগিব। লাহে একেলগে গোটেইখিনি দি লৈছোঁ। বন্ধুসকল, এতিয়া মই লাহে লাহে বলকেইটা এটা এটাকৈ লুটিয়াই দিম। লাহে লাহে লুটিয়াব, নহ'লে ভাঙি যাব। আৰু ল' ফ্লেমত ৰঙা হোৱাকৈ ভাজিম। বন্ধুসকল, চাওক এতিয়া গোলাপ জামুনখিনি ৰঙা ৰঙা হৈ আহিছে। এইদৰে আপোনালোকে নিজৰ ইচ্ছা অনুযায়ী কালাৰটো কৰি ল'ব। এতিয়া ভজা হৈ গ'ল। মই উলিয়াই লৈছোঁ। উলিয়াই কিনে চেনি চিৰাত দি দিম।
গোটেইখিনি উলিয়াই লওঁ। বন্ধুসকল গোটেই গোলাপ জামুনখিনি মই চেনি চিৰা দি দিলোঁ। বন্ধুসকল এতিয়া মই ঢাকনি দি মই অকণমান দি উতলাম, 5-6 মিনিটমান উতলিব দিম। বন্ধুসকল 5-6 মিনিটমান উতলিলে গোলাপ জামুনকেইটাৰ ভিতৰত চেনি চিৰাটো সোমাই যাব আৰু খাবলৈও কোমল লাগিব। গোলাপ জামুনকেইটা উতলা 5 মিনিট হৈ গ'ল। এতিয়া মই গোলাপ জামুনখিনি বাতি এটাত উলিয়াই ল'ম। এতিয়া মই গোটেইখিনি এখন যত্নত উলিয়াই ল'ম। বন্ধুসকল এই ৰেচিপিটো বনাই খাই চাব, বহুত ভাল লাগে, বহুত সোৱাদ লগা আৰু আমি ঘৰত নিজে বনালে স্বাস্থ্যকৰো হয় বজাৰতকৈ। বন্ধুসকল মোৰ এই ভিডিঅ'টো যদি ভাল লাগে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। মোৰ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।